প্ৰায় আমি 5টা 6টা তেনেকুৱা গান বা আমি বাঁহী সুৰেৰে আমি শুনিলোঁ। এতিয়া যিহেতু দাদা প্ৰগ্ৰাম আছে যিহেতু আমি বেছি দেৰি নকৰি আমাৰ আজি অনুষ্ঠান সমাপ্ত কৰিম। তাৰ আগতে আমাৰ ৰাইজক দাদা পৰা কি পৰামৰ্শ দিয়ে বা কি ক'ব আমি ৰাইজৰ আগত ক'লে ভাল। সকলোকে নমস্কাৰ জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে আমাৰ এই অনুষ্ঠানটি ভাল পাইছে। লগতে আশীৰ্বাদ কৰিব যাতে এনেধৰণে আমি আগবাঢ়ি যাব পাৰোঁ। লগতে আমাৰ এওঁৰ চেনেলটো কি নাম আছিল? কুশল ৰংহাং বুলি এটা তেখেতৰ ফেচবুক পেজ, গতিকে পেজটো ফ'ল' কৰিব আৰু আমাৰ নিচিনা আকৌ এনেকুৱা শিল্পীক যাতে তেখেতে আৰু ইন্ট্ৰডাকশ্যন কৰাই দিয়ে, চিনাকি পৰ্ব কৰাই দিয়ে, তাৰ কাৰণে আমি আশাবাদী। তো সদৌ শেষত যদি কিবা ভুল বজাইছোঁ ক্ষমা মাৰ্জনা কৰিব। আমি শিকিহে আছোঁ, এতিয়াও সম্পূৰ্ণৰূপে মানে ভালদৰে বজাব পৰা নাই, সেয়ে আশীৰ্বাদ কৰিব যাতে আমি আগুৱাই যাব পাৰোঁ। এইখিনিয়ে। তো এইখিনি আপোনাৰ আমাক দাদাই ক'লে, কিন্তু আমিও ধৰি লওক ডিমুৰে অঞ্চল বুলি ক'লে তেনেকুৱা আমি বেলেগৰ দৰে মানে আমি সেই ইণ্টাৰভিউৰ দৰে যিটো আমি ধুনীয়াকৈ কৰিব লাগে, কিন্তু তেনেকুৱাকৈ আমি কৰিব পৰা নাই। তথাপিও আমি যিহেতু আমি সেইবোৰ ক্ষেত্ৰত বেছিকৈ আমি ভাল পাওঁ বা ভাল লাগে, তাৰ কাৰণে আমি ভালে হওক বেয়াই হওক আমি এনেকুৱা নেচাৰেল জেগাতে ভাল লাগে আচলতে। নিজৰ যিটো ভাল লাগে সেইটোৱে আমি কৰিছোঁ। আৰু আমি ক'ৰবাত কিবা ভুল ভ্ৰান্তি হ'লে বা আমি কিবা অজানিতে কিবা ক'ৰবাত যদি ভুল হৈছে আপোনালোকে আমাক কৈ দিব, বুজাই দিব। তেতিয়া আপোনালোকৰ মতামত দিলেহে আমিও ভুলটো ক'ত হৈছে বা ক'ত কি হৈ আছে তেতিয়া আমি গম পাম। তো আপোনালোকে কমেণ্ট কৰিব। তো আজি অনুষ্ঠান আমি ইয়াতে সমাপ্ত কৰিছোঁ। কাৰদম।